নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত দেখুৱাম যে হাঁহ পোৱালিবোৰ অনাৰ পিছত বহুতো পোৱালি মৰিবলৈ ধৰে আৰু দুৰ্বল হৈ যায়। সেই পোৱালিবোৰ আমি কেনেদৰে যত্ন লৈ পেলাই সুস্থ ৰাখিছোঁ সেইবোৰ আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম। আৰু আপোনালোকেও এনেদৰে যত্ন লৈ পেলাই হাঁহ পোৱালিবোৰ সুস্থ ৰাখিব পাৰিব। চ' দেৰি নকৰি পেলাই পটককৈ বলক জেগাত। বলক পোৱালিবোৰ আপোনালোকক দেখুৱাওঁ। এইটো দেখিবলৈ পাইছে আগতকৈ বহুত ডাঙৰ হৈ গৈছে। ফাৰ্ষ্ট টাইম আনোতে বহুত সৰু আছিলে, এতিয়া ভালেখিনি ডাঙৰ হৈ গ'ল। সিহঁতৰ প্ৰায় 1.5 মাহমান হ'ল। 1.5 মাহত ইমানখিনি ডাঙৰ হ'ল। এইকেইটা লোকেল হয় আৰু সিহঁতক পাৰ্ট কৰি ৰখা হৈছে চাইজবোৰ মিলাই পেলাই। পাৰ্ট কৰাৰ কাৰণটো হৈছে যে ডাঙৰ যোনবোৰ আছে সিহঁতে সৰুবোৰক গচকি মাৰি পেলাই, সেইকাৰণে পাৰ্ট কৰি ৰখা হৈছে। আৰু আপোনাৰ যোনবোৰ সৰু আছে সিহঁতে ভালদৰে খোৱাটো নাপায়। খোৱাটো নোপোৱাৰ কাৰণে দুৰ্বল হৈ পৰে আৰু পিছত মৰি থাকে। সেইকাৰণে পাৰ্ট কৰি ৰখা হৈছে যাতে সিহঁতে সুৰক্ষিত থাকিব পাৰে, ভালদৰে খোৱাটো পায়। এইকেইটা আপোনাৰ সেইকেইটাতকৈ অকণমান ডাঙৰ হয়, এইটো পাৰ্টৰ পোৱালিকেইটা। আৰু এইটো পাৰ্টৰকেইটা খাকী কেম্বেল হয়। খাকী কেম্বেলকেইটাও ভালেখিনি ডাঙৰ হৈ গ'ল। ভালেখিনি মানে বহুতেই ডাঙৰ হৈ গ'ল। 2-এটা সৰু হৈ আছে, কিন্তু বেছিভাগে ডাঙৰ হৈ গ'ল। আৰু সিহঁতক একেটা পাত্ৰতে ৰখা হৈছে, কিয়নো সিহঁতৰ তেনেকুৱা প্ৰব্লেম একো পোৱা নাই, সেইকাৰণে একেটা পাত্ৰতে ৰাখি দিয়া হৈছে। যদি তেনেকুৱা কিবা প্ৰব্লেম পালোহেঁতেন তেতিয়া সিহঁতকো পাৰ্ট কৰি দিলোঁহেঁতেন, কিন্তু তেনেকুৱা একো প্ৰব্লেম পোৱা নাই। আৰু এইটো দেখিবলৈ পাইছে পানী দিওঁতে সিহঁতে কেনেকৈ জঁপিয়াই পৰিছে, এটাৰ ওপৰত এটা উঠি গৈছে। আৰু খাকীবোৰৰ অকণমান খাদ্যটো বেছি লাগে লোকেলবোৰতকৈ। সিহঁতে খাদ্যটোও বেছি খায় আৰু পানীও বেছি লাগে সিহঁতৰ। আৰু পোৱালিবোৰক কি মেডিচিন দিওঁ সেইটো আপোনালোকক দেখুৱাম। বলক দেখুৱাই আছোঁ আপোনালোকক। এইটো এণ্টিবায়'টিক হয়। এইটো সপ্তাহত 2 দিনকৈ খুৱাই আছোঁ আমি। এইটো ৰাতিপুৱা খুৱাব লাগে, নহ'লে সন্ধিয়া সময়ত খুৱাব লাগে। মুঠতে ৱেডাৰটো ঠাণ্ডা থাকিব লাগে, তেতিয়া খুৱাব লাগে এইটো আমি পানীৰ লগত মিক্স কৰি খুৱাই আছোঁ। এইটো খোৱালে সৰু সুৰা বেমাৰবোৰ নধৰে, সেইটো কাৰণে খোৱা হয় এইটো। আৰু এইটো ইলেক্ট্ৰল হয়। এইটো এনাৰ্জিৰ কাৰণে দিয়া হয়, যাতে সিহঁতে অলপ শক্তি পায়। এইটো দুপৰীয়া ৰ'দৰ সময়ত দিব পাৰে এইটো আপোনালোকে। এইটো এনাৰ্জি ড্ৰিংক, মানে মানুহে যোনটো ৰেড বুল খায় সিহঁতৰ কাৰণে এইটো। আৰু ৰেড বুল বা গ্লুকন ডি। আৰু এইটো আপোনাৰ ভিটামিন হয়। এইটো এণ্টিবায়'টিক যদি আপুনি ৰাতিপুৱা দিয়ে তেতিয়া আপুনি এইটো সন্ধিয়া সময়ত ভিটামিনটো দিব লাগে। আৰু যদি এণ্টিবায়'টিক সন্ধিয়া দিয়ে তেতিয়া ৰাতিপুৱা নেক্সট দিনা ৰাতিপুৱা এইটো আপোনালোকে দিব পাৰে। এইটো খোৱালে অকণমান গ্ৰ'থ হয় হাঁহ পোৱালিবোৰৰ, সেইটো কাৰণে খুৱাব লাগে এইটো। আৰু সেইকেইটা দেখিছে, সেইকেইটা চবতকৈ ডাঙৰ হয়, কাৰণ সেইকেইটা চবৰ আগতে অনা হৈছিলে, সেইকাৰণে চবতকৈ ডাঙৰ হৈ গ'ল এইকেইটা। এইকেইটা আলহী ঘৰত যাব পৰা হৈ গ'ল। কেইদিনমান পিছত সিহঁতক আলহী ঘৰত পঠাই দিম। আৰু সিহঁতক বাহিৰত ৰখা হৈছে। মানে বাহিৰত ওলাই দিয়া হৈছে অলপ সময়ৰ কাৰণে, কাৰণ এতিয়া ডাঙৰ হৈ গ'ল, সিহঁতে অলপ বাহিৰত ওলাব পৰা হ'ল, সেইকাৰণে বাহিৰত ওলাই ৰখা হৈছে। আৰু শুনিবলৈ পাইছে সিহঁতৰ ভইচটোও চেঞ্জ হৈ গ'ল এতিয়া।
এইটো দেখিবলৈ পাইছে আমাৰ পুখুৰীটোত ইন্দ্ৰদেৱতাই পানী ঢালিলে। এতিয়া ভাবিছোঁ টাইটানিক জাহাজখন মেৰামতি কৰি আনি পেলাই ইয়াতে চলাম আৰু আমাৰ হাঁহ বন্ধুসকলক ফুৰাম। এনে ধেমালি কৰিছোঁ দেই। ইয়াতে আৰু টাইটানিক জাহাজ চলিবনে? আৰু এইটো দেখিছে খাকীবোৰ বাহিৰত ওলাই আহিছে 2-3টামান। খাকীবোৰ অকণমান দুষ্ট প্ৰকৃতিৰ হয়। সিহঁতে মানে সিহঁতৰ বৰ্ডাৰটো জপিয়াই জপিয়াই পাৰ হৈ আহি যায়। অলপমান এইকেইটা বাংলাদেশী টাইপৰ আৰু বৰ্ডাৰ পাৰ হৈ আহি যায় জপিয়াই জপিয়াই। এইটো চাওক, সিহঁতে এতিয়া নিজৰ ঠাইত যাবলৈ চেষ্টা কৰি আছে, কিন্তু বাকীকেইটা যাব দিয়া নাই। এইটো দেখিবলৈ পাইছে সিহঁতক খুটিয়াই আছে। ভাবিছে তহঁতে বাহিৰত ওলাইছ, এতিয়া আৰু ভিতৰত সোমাবলৈ নিদিওঁ। তহঁতক কোনে ওলাব দিছে? এইটো চাওক, খুটিয়াই আছে। সিহঁতে ভাবিছে যে তহঁতক কোনে ওলাব দিছে বাহিৰত। সোমাব দিয়া নাই। সিহঁতে চান্স বিচাৰি আছে সোমাবৰ কাৰণে। এটাই পাৰ হৈ গ'ল, বহুত বাধা বিঘিনি পাৰ কৰি পেলাই গ'ল, পাৰ হৈ পেলাই। এতিয়া এইটো পাৰ হৈ গ'ল, এইটো দেখিছে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'ৰ এইখিনিয়ে আছিলে। নেক্সট আৰু দেখুৱাই থাকিম আপোনালোকক। চ' আজিৰ কাৰণে অলবিদা।